ভাত খোৱাৰ পিছত আপোনাৰ চকু নিজে নিজে বন্ধ হৈ যাব বিচাৰে নেকি? মানে ভাত খালেই আপোনাৰ টোপনি ভাৱ এটা লাগে নেকি? খোৱাৰ পিছত ইমানেই টোপনি আহে যে একো কাম কৰিব মন নাযায়, বিচনাৰ পৰা উঠিব মন নাযায়। আৰু বহুতে কোৱা শুনিছে যে ভাত খালে এনেকুৱা হয়। কিন্তু ৰ'ব, সদায় ভাত খোৱাৰ পিছত টোপনি আহা বা অত্যাধিক টোপনি আহা এইকেইটা মানে কি ভাতৰ পৰাই নেকি? না ইয়াৰ ফলত ব্লাড চুগাৰ, ইনচুলিন নে আপোনাৰ খাদ্যাভ্যাসৰ ভিতৰত কিবা এটা ভূমিকা লুকাই আছে? আজি এই কথাটোৱে সহজ ভাষাত বলক আজি বুজি লওঁ। ভাত খালে টোপনি কিয় আহে? আমি ভাত খাওঁ যেতিয়া তাৰ মানে কাৰ্বহাইড্ৰেট যেতিয়া খাওঁ ই কি হয় যে গ্লুক'জলৈ ভাঙে আৰু তাৰ ফলত ব্লাড গ্লুক'জ বৃদ্ধি পায় আৰু আমাৰ অগ্ন্যাশয়ে কি হয় যে ইনচুলিন হৰমন নিঃসৰণ কৰে আৰু এই ইনচুলিনে গ্লুক'জক কোষৰ ভিতৰত সোমাই দিবৰ কাৰণে সহায় কৰে, যাৰ সহায়ত শৰীৰে এনাৰ্জি পায় আৰু সেই সময়ত ডাইজেশ্যন আৰু মেটাবলিক প্ৰচেছ চলি থকাৰ বাবে কিছুমান মানুহৰ ড্ৰাউজিনেছ বা পোষ্ট মিল স্লিপনেছ যোনটো হয় সেইটো সাধাৰণতে দেখা পোৱা যায়। অৰ্থাৎ ভাত খোৱাৰ পিছত টোপনি অহা মানেই ডায়েবেটিক নহয়। এতিয়া আহোঁ গুৰুত্বপূৰ্ণ কথালৈ। প্ৰতিদিন ভাত খোৱাৰ পিছত বা কাৰ্বহাইড্ৰেট খোৱাৰ পিছত ৰিচ মিল খোৱাৰ পিছত অত্যাধিক টোপনি, দুৰ্বলতা, অলসতা বা কনচেনট্ৰেশ্যন কমি যায় আৰু ইয়াৰ সৈতে কেইটামান চিমটম আপোনাৰ দেখা দিয়ে, যেনে বাৰে বাৰে পিয়াহ লগা, বাৰে বাৰে পেচাব লগা, অস্বাভাৱিক ভাৱে ভোক লগা, বাৰে বাৰে ভোক লগা আৰু যদি ওজন কমি যোৱা বা ওজন বাঢ়ি যোৱা, চকুৰে অলপ ধুন্দলা দেখা, কম দেখা আৰু যদি এটা সৰু ঘা এটা হৈছে এইটো বহুত দিন পৰ্যন্ত নুশুকায়, যদি এনেকুৱা চিমটম লগত দেখা দিয়ে তেতিয়াহ'লে আপুনি ভাবিব লাগিব। যদি এনেকুৱা চিমটম দেখা দিয়ে তেতিয়া আপুনি টেষ্ট কৰাব লাগিব, হয়তোবা ডায়েবেটিছৰ কাৰণেও এইটো সমস্যা হ'ব পাৰে। কেৱল ভাতেই দোষী নেকি? কাৰণ বহুত মানুহে এনেকুৱা দেখা যায় যদি ভাত খোৱা তেতিয়াহ'লে ডায়েবেটিছ হ'ব, তেনেকুৱা কিছুমান কথা ওলায়। কিন্তু আচল ফেক্টটো হ'ল যে ভাতৰ পৰিমাণ কিমান খাইছে। আপুনি যদি ইমানখিনি ভাত খায় তেতিয়াহ'লেতো বেলেগ কথা। আপুনি ভাতৰ পৰিমাণ কমাব লাগিব, তাৰ লগত কি খাইছে সেইটো মেটাৰ কৰে, প্ৰটিন ইনটেক কিমান কৰিছে সেইটো মেটাৰ কৰে, কেলৰি বহুত বেছি লৈ আছে নেকি সেইটো মেটাৰ কৰে, ভেজিটেবলছ কিমান খাইছে সেইটো মেটাৰ কৰে। কেৱল ভাতকে দুখ দিলে নহ'ব, ভাতৰ সৈতে আলু খাইছে, মিঠা বস্তু খাইছে, ক'ল্ড ড্ৰিংক খাইছে, মিঠা ড্ৰিংক খাইছে, তেতিয়াহ'লে কি হ'ব, কেলৰি যোনটো ডেঞ্চিটি আছে সেইটো বহুত বেছি বৃদ্ধি পাব, কেলৰি অভাৰলোডেড হৈ যাব। আনহাতে যদি আপুনি পৰ্চন কণ্ট্ৰল কৰে, আপোনাৰ প্ৰটিন বহুত বেছি খায়, ডাল চব্জি তেনেকুৱা খাদ্য যদি বহুত বেছি খায় তেতিয়াহ'লে এটা বেলেঞ্চ ডায়েট আপোনাৰ হ'ব। আজিৰ পৰা এই তিনিটা কথা মনত ৰাখিব। প্ৰথমটো কথা হৈছে আপোনাৰ প্লেটত ভাতৰ পৰিমাণ কম কৰক। দ্বিতীয় কথাটো হৈছে আপোনাৰ প্লেটত প্ৰটিন ইনটেক বৃদ্ধি কৰক, মানে প্ৰটিন চ'ৰ্চ, ভাল প্ৰটিন চ'ৰ্চ, দালি চব্জি তেনেকুৱা বস্তু আপুনি বেছি কৰক। আৰু নাম্বাৰ থাৰ্ড হৈছে ভাত খোৱাৰ অলপ সময় পিছত আপুনি লাহে লাহে খোজ কাঢ়িব চেষ্টা কৰক, যাতে ভালকৈ ডাইজেশ্যন হোৱাত সহায় কৰিব। গতিকে পৰৱৰ্তী সময়ত আপুনি ভাত খোৱাৰ পিছত যদি টোপনি আহে তেতিয়াহ'লে আপুনি চিন্তা নকৰিব ভাত খালেই যে ডায়েবেটিছ হৈ যাব, সেইটো হৈছে এটা ভুল ধাৰণা। ভাতৰ পৰিমাণটোহে মেটাৰ কৰে। সেইটো ভাল লাগিলে এটা লাইক কৰি শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ এটা শ্বেয়াৰে কোনোবা নহয় কোনোবা এজনক ব্লাড চুগাৰ টেষ্ট কৰাবৰ কাৰণে সহায় কৰিব পাৰে। ধন্যবাদ।